হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমি গৈ আছোঁ শুৱালকুছিলৈ। এনেই মানে একবাৰ ফুৰিবলৈ যাওঁ, গতিকে আহক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। এয়া আমাৰ গেৰুৱাগড় মনসা মন্দিৰ পূজা আহি আছে আপোনালোকৰ 17 আগষ্টৰ পৰা। আহি আমি হাজো গুৱাহাটী মেইন ৰোড পালোঁ। এয়া দমদমা চকৰে যিটো আমাৰ কোলহাটী হৈ যিটো শুৱালকুছি যাব পাৰি, সেই ৰাস্তাটো আমি সোমাইছোঁ। এই ৰাস্তাটো মানে একচুৱেলি কাম চলি আছে, কাম চলি থকাৰ কাৰণে এনেকুৱা দেখা হৈছে। কনষ্ট্ৰাকশ্যনৰ কাম হৈছে। মোৰ সম্ভৱ এই ৰাস্তাটো আপোনাৰ বহল কৰিব। এয়া চাৰিওফালে খেতি পথাৰ। আহক বলক খেতি পথাৰৰ মাজে মাজে এই সুন্দৰ পৰিৱেশৰ মাজেৰে মোৰ লগত এই যাত্ৰাটো আপোনালোকে উপভোগ কৰক। মস্ত ৰ'দ খোপা পাৰ হৈ এই গছৰ তলত টাউমান জিৰাইছোঁ। এয়া শুৱালকুছি বস্ত্ৰ উদ্যান আৰু সন্মুখতে আমি শুৱালকুছি এণ্টাৰ কৰিলোঁ। শুৱালকুছিৰ আপোনাৰ এণ্ট্ৰেঞ্চ, যিটো মেইন এণ্ট্ৰেঞ্চ, এয়া শুৱালকুছিৰ মেইন এণ্ট্ৰেঞ্চ। আজি বিশেষ একো নাই, আজি ফুৰিব আহিছোঁ জাষ্ট। এয়া নাজাৰা, এয়া আমি শুৱালকুছি এণ্টাৰ কৰি দিলোঁ। চ' শুৱালকুছিৰ পৰা কি খালোঁ, কি কৰিলোঁ, তাৰ পৰা সেইখিনি বাৰু দেখুওৱা নহ'ল বিশেষ এটা কাৰণৰ কাৰণে। গতিকে আমি আকৌ শুৱালকুছিৰ পৰা নিজ ঘৰমুৱাকৈ ৰাওনা হৈছোঁ। আহি আছোঁ। এই মস্ত গৰমক নেওচি হ'লেও আপোনালোকৰ বাবে এটি ভিডিঅ' যি প্ৰস্তুত কৰিব পাৰোঁ সেইটো বনাবলৈ আৰু এনেকৈ গৈছিলোঁ। গতিকে শুৱালকুছিৰ আজি বস্ত্ৰ উদ্যানখন আজি বন্ধ আছিল, গতিকে নহ'লে তাত সোমোৱালোঁ হয়, কিন্তু বিশেষ কাৰণত সেনেকৈ সোমোৱা নহ'ল। আৰু এনে আজি ওচৰতে যিহেতু গৈছিলোঁ, এনে শুৱালকুছি ফুৰাও হ'ল। এয়া আপোনালোকে দেখিবলৈ পাইছে, মানে আমাৰ যিটো শুৱালকুছি সংযোগী কোলহাটী হৈ হাজো দমদমা পথ হৈ কোলহাটী হৈ যিটো ৰাস্তা, সেই ৰাস্তাটোৰ কাষত ডাঙৰ ডাঙৰ ড্ৰেইন বনাই আছে। এই ড্ৰেইন বনোৱাৰ কাৰণে আগতে এই ৰাস্তাটোত কাষে বহুত আপোনাৰ গছ আপোনালোকে দেখিবলৈ পাইছিল, কিন্তু সেই গছবিলাক এতিয়া নাই। এইবিলাকে গোটেই কাম কৰি আছে। আগত দেখিছে কিজানি JCB, ডাম্পাৰ, এইবিলাক গোটেই ইয়াতে ৰখোৱা আছে। এইবিলাক গোটেই গছবিলাক আপোনাৰ ইয়াত কাটিছে, কাটি কিনে ডাঙৰ ডাঙৰ ড্ৰেইন ইয়াত কাষত প্ৰস্তুত কৰা হৈছে। এই ড্ৰেইনসমূহ প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হৈছে ৰাস্তাটো মোৰ সম্ভৱ বহল হ'ব। আমি যাওঁতে গম পাইছিলোঁ ৰাস্তাটো ইয়াতকৈ আৰু আহল বহল কৰিব, যাৰ কাৰণে ড্ৰেইনবিলাক দিছে। একচুৱেলি মোৰ হিচাপত এয়া চাওঁ, ডাঙৰ ড্ৰেইন, ইমান ডাঙৰ ড্ৰেইনত দিয়াৰ কোনো যুক্তি নাই। তথাপিতো দিছে যিহেতু চৰকাৰে নিশ্চয় কিবা এটা ভাল ভাবি দিছে। গতিকে কামবিলাক যাতে অতি সোনকালে হৈ উঠে, যাতে আৰু একো অন্যায় নহওক কিন্তু লাভ হওক, সেইটোৱে বিচাৰোঁ। কিন্তু এটা বস্তু বেয়া লাগিছে, গছবিলাক কাটিব নালাগিছিল, সেইটো বস্তু বেয়া লাগিছে। আৰু কাৰণ জুবিন দাও নিজে জীয়াই থাকোঁতে গছবিলাকৰ কাৰণে কিমান, গছ গছনি কটাৰ কাৰণে কিমান তেওঁ হেৰি কৰিছিল। তথাপিতো যি হ'ল। আমি এই পাহাৰ পৰ্বত গছ গছনিৰ মাজেৰে পাৰ হৈ আমি ঘৰ যোৱা ৰাস্তাত উঠিছোঁ, হাজো বৰপেটা ৰোড সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত। এয়া আহি আমি আমাৰ গেৰুৱা চকৰে ঘৰ সোমালোঁ। এয়া মনসা মন্দিৰ। আহিব সকলোৱে 17 আগষ্টৰ দিনা প্ৰথম পূজা। এয়া আজিলৈ আৰু এইখিনিয়ে আছিল, বিশেষ ক'ব লগা মোৰ একো নাই। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। মোৰ প্ৰথম ভিডিঅ' ইউটিউবত, গতিকে সেই হিচাপে কিবা যদি ভুল ভ্ৰান্তি কৈছোঁ, কোৱাত যদি কিবা ভুল হৈছে, সকলোৱে খালি মাফ কৰি দিব। এইখিনিয়ে।